শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আজি মই সমাজ বিজ্ঞান বিষয়টিৰ অৰ্থনীতি বিজ্ঞানৰ এটা পাঠ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। পাঠটিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ধাৰণা হ'ল অৰ্থনীতি বিজ্ঞানৰ ধাৰণা। আজি আমি তাক পাতিবলৈ আগবাঢ়িছোঁ। শিক্ষণৰ বিষয় হৈছে অৰ্থনীতি বিজ্ঞানৰ ধাৰণা। এতিয়া তোমালোকে গম পাইছা যে সমাজ বিজ্ঞানৰ এটা অন্যতম ভাগ হ'ল অৰ্থনীতি বিজ্ঞান। অৰ্থনীতি বিজ্ঞান হ'ল সমাজ বিজ্ঞানৰ এটা অন্যতম শাখা। গতিকে এই অৰ্থনীতি বিজ্ঞান বিষয়টো প্ৰথমতে কেনেকৈ আহিল সেই বিষয়ে আমি কিছু কথা জানি ল'ব লাগিব। অৰ্থনীতি বিজ্ঞান বিষয়টো যিটো ইংৰাজী প্ৰতিশব্দ ইকনমিক্স, সেই ইকনমিক্স শব্দটো গ্ৰীক ভাষাৰ এটা শব্দৰ পৰা আহিছে। সেই গ্ৰীক ভাষাৰ শব্দটো হ'ল ঐকনমিয়া। ঐকনমিয়া নামৰ শব্দৰ পৰা এই ইকনমিক্স নামৰ বিষয়টো বা ইংৰাজী প্ৰতিশব্দটি উদ্ভৱ হৈছে। আৰু ঐকনমিয়া শব্দটো আকৌ দুটা শব্দৰ সমন্বয়ৰ সৃষ্টি হৈছে। এটা হৈছে ঐকছ আৰু আনটো হৈছে নমছ। ঐকছ আৰু নমছ এই দুটা শব্দৰ সমন্বয়ত ইকনমিক্স শব্দটোৰ ঐকনমিয়া শব্দটোৰ সৃষ্টি হৈছে। এতিয়া প্ৰশ্নটো হ'ল যে ঐকছ শব্দৰ অৰ্থ কি? ঐকছ শব্দৰ অৰ্থ হৈছে পৰিয়াল আৰু নমছ শব্দৰ অৰ্থ হৈছে পৰিচালনাৰ নিয়ম। পৰিচালনাৰ নিয়ম। গতিকে দুইটা শব্দৰ সমন্বয়ত গঠন হোৱা ঐকনমিয়া শব্দটোৰ ভাৱগত অৰ্থ হ'ব পৰিয়াল পৰিচালনাৰ নিয়ম। অৰ্থাৎ ঐকনমিয়া যি শব্দৰ পৰা ইকনমিক্স অৰ্থাৎ অৰ্থনীতি বিজ্ঞান আহিছে, সেই মূল যদি ভাৱগত অৰ্থ চাওঁতে আমি বুজিব লাগিব যে পৰিয়াল পৰিচালনাৰ নিয়মখিনিকে চমুকৈ ইকনমিক্স বুলি এক সূত্ৰে আমি ক'ব পাৰোঁ। কিন্তু বিষয়গত দৃষ্টিকোণেৰে ইকনমিক্সৰ ধাৰণাটো অলপ বেলেগ হয়। সমাজ বিজ্ঞানৰ এই পৃথক ভাগটি এজন অৰ্থনীতিবিদৰ, এজন শিক্ষাবিদৰ প্ৰচেষ্টাত 1776 চনত পোনপ্ৰথমে প্ৰতিষ্ঠিত হৈছিল। 1776 চনত। তাৰ পূৰ্বলৈকে ইকনমিক্স নামৰ এই বিষয়টি পৃথককৈ নাছিল। তাৰ পূৰ্বলৈকে 1776 চনৰ পূৰ্বলৈকে এটা বিষয় আছিল, যিটো হৈছে পলিটিকেল ইকনমি। এই পলিটিকেল ইকনমি নামৰ ৰাজনৈতিক অৰ্থনীতি নামৰ এই বিষয়টোৰ ভিতৰতে অৰ্থনীতি বিজ্ঞান বিষয়টো অন্তৰ্ভুক্ত হৈ আছিল। কিন্তু 1776 চনত আডাম স্মিথ নামৰ ব্যক্তিজনে, শিক্ষাবিদজনে, অৰ্থনীতিবিদজনে পলিটিকেল ইকনমি নামৰ বিষয়টোৰ পৰা ইকনমিক্স বিষয়টোক পৃথককৈ স্বয়ংসম্পূৰ্ণকৈ প্ৰতিষ্ঠা কৰিলে এখন গ্ৰন্থখনৰ নাম হ'ল, মই লিখি দিছোঁ, এন এনকুৱাৰী ইনটু দ্য নেচাৰ অফ দ্য ৱেল্থ অফ নেশ্যন। চমুকৈ আমি কওঁ কি? চমুকৈ এই গ্ৰন্থখনৰ নাম আছিল ৱেল্থ অফ নেশ্যন। কিতাপখনৰ নাম মনত ৰাখিবা, এন এনকুৱাৰী ইনটু দ্য নেচাৰ অফ দ্য ৱেল্থ অফ নেশ্যনছ। প্ৰকাশ পাইছিল 1776 চনত, যিখনক আমি চমুকৈ ৱেল্থ অফ নেশ্যনছ নামৰ বুলি অভিহিত কৰোঁ।
এই গ্ৰন্থখনত আডাম স্মিথে পলিটিকেল ইকনমিৰ পৰা পৃথককৈ অৰ্থনীতি বিজ্ঞান বিষয়টো প্ৰতিষ্ঠা কৰিছিল আৰু সেইবাবে আডাম স্মিথক আমি কওঁ ফাদাৰ অফ ইকনমিক্স, অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ। গতিকে তোমালোকে বুজি পাইছানে? 1776 চনত পলিটিকেল ইকনমি নামৰ বিষয়টোৰ পৰা পৃথককৈ আডাম স্মিথে অৰ্থনীতি বিজ্ঞান বিষয়টো এই গ্ৰন্থখনত ৱেলথ অফ নেশ্যনছ নামৰ গ্ৰন্থখনত পৃথককৈ প্ৰতিষ্ঠা কৰিলে। সেইবাবে আমি তেওঁ অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ বা ফাদাৰ অফ ইকনমিক্স বুলি কওঁ। এতিয়া প্ৰশ্নটো হ'ল যে অৰ্থনীতি বিজ্ঞানৰ কিবা গ্ৰহণযোগ্য সংজ্ঞা আছে নেকি? এতিয়া আডাম স্মিথ, যাক আমি ফাদাৰ অফ ইকনমিক্স বুলি কওঁ, তেওঁ অৰ্থনীতি বিজ্ঞানৰ কি সংজ্ঞা আগবঢ়াইছিল? আডাম স্মিথে অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞা দিবলৈ গৈ এটা কথা কৈছিল যে অৰ্থনীতি বিজ্ঞান হ'ল সম্পদৰ বিজ্ঞান, যে চায়েন্স অফ ৱেল্থ, সম্পদৰ বিজ্ঞান বুলি তেওঁ অভিহিত কৰিছিল, য'ত সম্পদৰ বিষয়ে, মানুহৰ অভাৱ প্ৰয়োজন পূৰণ কৰিব পৰা সম্পদৰাজিৰ বিষয়ে অধ্যয়ন কৰা হয়। কিন্তু কেৱল সম্পদৰ অধ্যয়নেই পৰৱৰ্তী সময়ত অৰ্থনীতি বিজ্ঞানৰ আওতাৰ ভিতৰত নাথাকি বেলেগ বেলেগ বিষয় যেতিয়া অন্তৰ্ভুক্ত হ'বলৈ ধৰিলে, সেই সংজ্ঞাটো সীমিত হৈ পৰিল। অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ সম্পদৰ অধ্যয়ন আডাম স্মিথে কৰিছিল। তাৰ পৰৱৰ্তী সময়ত আন এজন অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্শ্বালে তেওঁৰ এখন বিখ্যাত গ্ৰন্থ প্ৰিন্সিপলছ অফ ইকনমিক্স, এখন গ্ৰন্থ লিখিবা, প্ৰিন্সিপলছ অফ আলফ্ৰেড মাৰ্শ্বাল। প্ৰথমে আডাম স্মিথে আগবঢ়াইছিলে, তাৰপিছত দ্বিতীয়তে আলফ্ৰেড মাৰ্শ্বাল। এখন বিখ্যাত গ্ৰন্থ, তেওঁৰ গ্ৰন্থখন আছে প্ৰিন্সিপলছ অফ ইকনমিক্স। এই গ্ৰন্থখনত তেওঁ আডাম স্মিথৰ সংজ্ঞাটোৰ পৰিৱৰ্তন ঘটাই অৰ্থনীতিৰ এটা নতুন সংজ্ঞা আগবঢ়াইছিল। এই আলফ্ৰেড মাৰ্শ্বালে অৰ্থনীতিৰ সংজ্ঞাটো এনেধৰণে দিছিল যে অৰ্থনীতি হৈছে মানৱ জীৱনৰ সেইসমূহ কাৰ্যালয়ৰ অধ্যয়ন যিসমূহ আচলতে কল্যাণৰ লগত জড়িত মানৱ জীৱনৰ কাৰ্যাৱলীৰ অধ্যয়নৰ বিষয়টোৱে হৈছে অৰ্থনীতি বিজ্ঞান। তেওঁৰ সংজ্ঞাটো আমি এনেধৰণে ক'ব পাৰোঁ যে তেখেতে কৈছিল যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যালয়ৰ অধ্যয়নেই হ'ল অৰ্থনীতি বিজ্ঞান, যিটো পাৰ্থিৱ কল্যাণৰ লগত জড়িত থাকে। পৰৱৰ্তী সময়ত আলফ্ৰেড মাৰ্শ্বালৰ এই সংজ্ঞাটোৰো উৎকৰ্ষ সাধন ঘটাই এগৰাকী অৰ্থনীতিবিদ, তেখেতৰ নাম হ'ল লায়নেল ৰবিন্স নামৰ অৰ্থনীতিবিদগৰাকী অৰ্থনীতিৰ এটা গ্ৰহণযোগ্য সংজ্ঞা আগবঢ়াইছে, যিটো সংজ্ঞাকে পৰৱৰ্তী সময়ত অৰ্থনীতিৰ উৎকৃষ্টতম সংজ্ঞা বুলি গ্ৰহণ কৰা হয়। তেওঁ কি কৈছে? তেওঁ কৈছে যে তেওঁৰ সংজ্ঞাটোৰ তিনিটা কথা আছে। লায়নেল ৰবিন্সৰ সংজ্ঞাটোৰ তিনিটা কথা আছে। এটা হৈছে মানুহৰ অভাৱ অসীম, মানুহৰ অসীম 1 নম্বৰ। 2 নম্বৰ, অভাৱ পূৰণৰ যিটো আহিলা, সেই আহিলাটো সীমিত। আৰু 3 নম্বৰ কথা হৈছে কি, এই সীমিত আহিলাৰ বিকল্প ব্যৱহাৰ আছে। 1 নম্বৰ হৈছে মানুহৰ অভাৱ অসীম, অভাৱ পূৰণৰ আহিলা সীমিত, আৰু 3 নম্বৰ কথা হৈছে সীমিত আহিলাৰ বিকল্প ব্যৱহাৰ আছে। গতিকে এই অভাৱ পূৰণ কৰিব পৰা সীমিত আহিলাৰ বিকল্প ব্যৱহাৰযোগ্য সীমিত আহিলা ব্যৱহাৰৰ ক্ষেত্ৰত, অৰ্থাৎ মুদ্ৰা ব্যৱহাৰৰ ক্ষেত্ৰত মানুহে কিছু আচৰণ কৰে। সেই আচৰণ অধ্যয়ন কৰা বিষয়টোকে লায়নেল ৰবিন্সে ক'লে কি অৰ্থনীতি বিজ্ঞান বুলি। আকৌ কৈছোঁ, লায়নেল ৰবিন্সৰ সংজ্ঞাটোত 3টা দিশ আছে। এটা হৈছে মানুহৰ অভাৱ অসীম, 2 নম্বৰ হৈছে অভাৱ পূৰণৰ আহিলা সীমিত, 3 নম্বৰ হৈছে এই সীমিত অভাৱ পূৰণৰ আহিলাবিধৰ বিকল্প ব্যৱহাৰ আছে। এই 3টা দিশ সামৰি লায়নেল ৰবিন্সে এনেধৰণে অৰ্থনীতি সংজ্ঞা আগবঢ়াইছিল যে মানুহৰ অন্তহীন অভাৱ পূৰণৰ বাবে থকা সীমিত বিকল্প ব্যৱহাৰযোগ্য
সম্পদৰাজি ব্যৱহাৰক লৈ মানুহে যি আচৰণ প্ৰদৰ্শন কৰে সেই আচৰণ অধ্যয়ন কৰা বিষয়টোকে আমি কি বুলি কওঁ ইকনমিক্স বুলি এই সংজ্ঞাটোকে গ্ৰহণযোগ্য সংজ্ঞা বুলি কোৱা হৈছে যে পৰৱৰ্তী সময়ত কিছু অৰ্থনীতিতে পৃথক ধৰণে সংজ্ঞা দিব চেষ্টা কৰিছে গতিকে আমি ইমান সময় আমি আজি কি পালোঁ যে অৰ্থনীতি বিজ্ঞান কি আমি পাতিলোঁ অৰ্থনীতি বিজ্ঞান সমাজ বিজ্ঞানৰ এটা অন্যতম প্ৰধান শাখা য'ত মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন আচৰণ মানুহৰ বিভিন্ন কাৰ্যালয় অধ্যয়ন কৰা হয় আৰু এই দুটা শব্দৰ সমন্বয়ত গঠিত হোৱা এটা গ্ৰীক শব্দ অইকনমিয়াৰ পৰা সৃষ্টি হৈছে অইকোছ আৰু নমছ যিটোৰ অইকোছ শব্দৰ অৰ্থ হৈছে পৰিয়াল নমছ শব্দৰ অৰ্থ হৈছে পৰিচালনাৰ নিয়ম গতিকে পৰিয়াল পৰিচালনাৰ নিয়মটোকে আমি অৰ্থনীতি বিজ্ঞান বুলি ক'ব পাৰোঁ কিন্তু এই বিষয়টোৱে প্ৰতিষ্ঠা লাভ কৰিছিল আডাম স্মিথৰ হাতত 1776 চনত সেইকাৰণে আমি আডাম স্মিথক অৰ্থবিজ্ঞানৰ বুলি কওঁ ফাদাৰ অফ ইকনমিক্স পিতৃস্বৰূপ বুলি আমি কওঁ এখন গ্ৰন্থৰ আমি ক'লোঁ এন এনকুৱাৰী ইন দ্য নেচাৰ অফ দ্য কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ চমুকৈ আমি কওঁ কি ৱেলথ অফ নেশ্যনছ এই গ্ৰন্থখনতেই 1776 চনত পলিটিকেল ইকনমিৰ বিষয়টোৰ পৰা ইকনমিক্স নামৰ বিষয়টো পৃথককৈ আডাম স্মিথে প্ৰতিষ্ঠা কৰিছিল তেওঁ সংজ্ঞা দিলে কি অৰ্থনীতি হ'ল সম্পদৰ অধ্যয়ন পৰৱৰ্তী সময়ত আলফ্ৰেড মাৰ্শ্বালে তেখেতৰ গ্ৰন্থ প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ গ্ৰন্থত অৰ্থনীতিৰ সংজ্ঞা দিলে অলপ বেলেগ ধৰণে যে পাৰ্থিৱ কল্যাণ লাভৰ লগত জড়িত মানুহৰ অৰ্থনৈতিক কাৰ্যাৱলীৰ অধ্যয়নেই হ'ল অৰ্থনীতি বিজ্ঞান সেই সংজ্ঞাৰো উন্নত ঘটাই উন্নীত সাধন কৰি লায়নেল ৰবিনছে পৰৱৰ্তী সময়ত অৰ্থনীতিৰ সংজ্ঞা আগবঢ়ালে কি বুলি যে অন্তহীন অভাৱ পূৰণৰ বাবে থকা সীমিত বিকল্প ব্যৱহাৰযোগ্য আহিলাবিলাকৰ ক্ষেত্ৰত মানুহে যি আচৰণ কৰে সেই আচৰণ অধ্যয়ন কৰা বিষয়টোৱেই হ'ল অৰ্থনীতি বিজ্ঞান গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি ইমান সময় অৰ্থনীতি বিজ্ঞানৰ এক সম্যক ধাৰণা পালোঁ আৰু অৰ্থনীতিৰ কিছু সংজ্ঞা আলোচনা কৰিলোঁ তোমালোকে এতিয়া কেইটামান প্ৰশ্ন তোমালোকে কৰি পেলাই মোক দেখাব লাগিব সেইকেইটা হৈছে প্ৰথম প্ৰশ্নটো হ'ল অৰ্থনীতি বিজ্ঞান শব্দটো কি ভাষাৰ কি শব্দৰ পৰা আহিছে দ্বিতীয় প্ৰশ্নটো হ'ল অৰ্থনীতি বিজ্ঞানৰ পিতৃ কোন তৃতীয় প্ৰশ্নটো হ'ল অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ আডাম স্মিথে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি চতুৰ্থ প্ৰশ্নটো হ'ল আডাম স্মিথৰ অৰ্থনীতিৰ সংজ্ঞাটো কি আছিল পঞ্চম প্ৰশ্নটো হ'ল আলফ্ৰেড মাৰ্শ্বালে লিখা গ্ৰন্থখনৰ নাম কি আছিল ষষ্ঠ কুৱেশ্যন আলফ্ৰেড মাৰ্শ্বালৰ অৰ্থনীতিৰ সংজ্ঞাটো কি আছিল সপ্তম কুৱেশ্যন লায়নেল ৰবিনছৰ অৰ্থনীতিৰ সংজ্ঞাত তিনিটা দিশৰ কথা উল্লেখ আছে সেই তিনিটা দিশ কি কি লাষ্ট কুৱেশ্যন হ'ল লায়নেল ৰবিনছৰ অৰ্থনীতি বিজ্ঞানৰ সংজ্ঞাটো কি তোমালোকে এই প্ৰশ্নকেইটা লিখি ল'বা আৰু আটাইকেইটা প্ৰশ্নৰ সম্যক উত্তৰ আগৰ মই কোৱা ভিডিঅ'টোৰ গোটেই কথাখিনি পাবা তোমালোকে কিতাপৰ সহায় ল'বা আৰু মোক দেখাবা পিছত আন এটা ভিডিঅ' লৈ আন এটা টপিক